গুড মৰ্ণিং এভৰিৱান নমস্কাৰ সকলোকে আৰু মই প্ৰিয়ংকা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে দেওবাৰ বুলি ক'লে মোৰ আজিকালি হাঁহি উঠা আছে, কাৰণ দেওবাৰে অকল ভিডিঅ' বনোৱা হয়, বাকী বাৰত যিহেতু চাকৰি কৰোঁ টাইম নাপাওঁ। গতিকে আজি সদায়তো ব্যস্ততাপূৰ্ণ জীৱন সকলোৰে, তো আজি ভাবিলোঁ যে দেওবাৰে কিবা কিবি অলপমান ইণ্টাৰেষ্টিং দুপৰীয়াৰ আহাৰটো অলপমান কিবা কিবি কষ্ট কৰি বনাওঁ। আৰু তাৰ কাৰণে এতিয়া বাজিছে 8:30। তো 8:30 মই আৰু মোৰ লগৰজনীটো থাকেই লগতে সদায়, আমি দুজনী এতিয়া যাবলৈ ওলাইছোঁ বজাৰ, দেওবাৰ বজাৰ যি বহে তাতে আমি চাওঁ। আজি আমাৰ প্লেন আছে যে থলুৱা কিবা যদি অসমীয়া থালি, আছামিজ থালি আমি যিখন বাহিৰত খাওঁ তেনেকুৱা যদি অলপমান কৰিব পাৰোঁ, সেইটো আমাৰ প্লেন। আৰু সেইকাৰণে যাওঁ বজাৰলৈ, বজাৰত কি পাওঁ চাওঁ, তাৰ ওপৰত আমি বেছ কৰি পেলাই আমাৰ মেনুখন আজি ডিচাইড কৰিম। তেতিয়াহ'লে ব'লকচোন বৰ্তমান বজাৰলৈ যাওঁ। তেতিয়াহ'লে যাবা নেকি? বাইদেউ এই কচু কেনেকৈ? ভাল আছেনে? ইমান শুকাই গৈছে দেখোন। চাহ ফুলকচোন। চাফা কৰিব লাগিব চাগে, বহুত চাফা কৰি এটা নাই আপোনালোকে? ধুই নহয়, ভিতৰত আৰু কিবা এৰুৱাব লগা কিবা আছে নেকি? আধা নিদিয়ে, ইমান নালাগিছিলে। লেতেৰা জেগাটো নহয়, ল'বা নেকি? কৰিব লগা একো নাই, খালি অলপমান ভালকৈ চাফা কৰি ধুব লাগিব আৰু কাটি দিলেই হ'ল। আৰু কাটাটো ইমান কথা নাই, হাতেৰে ছিগিলেও হ'ল। খালি পোক আছে নেকি চাফাকৈ চাফা কৰিব লাগিব আৰু। ল'নে দিয়ক, কমত নিদিয়ে। তো ফাইনেলি মিছন ছাকচেছফুল হৈছে আমাৰ। ৰাতিপুৱাই যোৱা কামত দিলে, বস্তু আনিছোঁ। ব'লক আপোনালোকক দেখাওঁ তেতিয়াহ'লে কি বস্তু আনিছোঁ। বহুত ভাল লাগিছে মোৰ, যিহেতু ঘৰলৈ যাব নাপাওঁ, এইবিলাক বস্তু আৰু নিজে খাব লাগিব। ঘৰত গ'লেতো মায়ে বনাই খুৱাই, কিন্তু খাবলৈ যেতিয়া মন যাব তেতিয়াতো আৰু উপায় নাই। এয়া আনিলোঁ আমি ঢেকীয়া, আৰু ঢেকীয়া খাই ঢেকীয়াৰ পিছতে একদম ইম্পৰ্টেণ্ট বস্তুটো হৈছে এইটো আনিছোঁ, তিতাফুল হয়তো আজি নবনাম, মাক সুধিব লাগিব কেনেকৈ বনাম। আৰু মোৰ একদম যিটো কাৰণে মই ৰাতিপুৱাই গৈছিলোঁ, কচু লগত কণ বিলাহী, আৰু খাম এয়া মাছ আনিছোঁ, মাছ বনাম কিবাকৈ, গোটা মাছটো। আৰু এইটোত আছে লোকেল মুৰ্গী সময় হ'লে বনাম, নহ'লে ৰাতিলৈ খাম। এতিয়া আমাৰ মেইন আইটেম হৈছে যে আমি একদম কমপ্লিট অসমীয়া থলুৱা আজি এসাঁজ খাম। আৰু এটা বস্তু আনিছোঁ, তেতেলী, ছোৱালী মানুহৰ লগৰী তেতেলী, এয়া আনিছোঁ, গোটা নিচিনা। আৰু এইটো মই এই পদিনা চাটনি খালে লাগে ন, সেইটো কাৰণে আনি থৈ। তেতিয়াহ'লে অসমীয়া থলুৱা এসাঁজ বনোৱাৰ আগতে ফ্ৰেছ হৈ লওঁ। আৰু ব্ৰেকফাষ্টটো কৰা নাই, ৰাতিপুৱা উঠিয়ে গৈছোঁ। ব্ৰেকফাষ্ট কৰি লওঁ, কৰি একদম আজৰি হওঁ। আৰু কিছুমান আজি যিহেতু দেওবাৰ, বহুতখিনি কাম আছে ঘৰত, ৰুমৰ কৰিবলগীয়া, সেইখিনি কৰি লওঁ। কৰি তেতিয়াহ'লে বস্তুখিনি বনাওঁতে আমি ভিডিঅ' কৰিম, চাই থাকিব ভিডিঅ'টো। থেংক ইউ। এয়া মাছ চাফা কৰি আছোঁ। এইবিলাক দোকানীবিলাকে দিয়ে, কাটি দিয়ে, কিন্তু ভিতৰটো ভালকৈ, আৰু এইবিলাক ফুলবিলাক এৰুৱাই নিদিয়ে। মই হাতেৰেই ফুলবিলাক এৰুৱালোঁ, আৰু কিবা এৰাই অৱস্থা নাইকিয়া হৈ গ'লগৈ। তথাপিও যিমানখিনি পাৰিছোঁ কৰিছোঁ। এতিয়া এইখিনি মাছ ভাজিম, তাৰপিছত কি বনাম মাছ একচুৱেলি এতিয়ালৈকে ভাবাই নাই। চাওঁচোন কি বনাব পাৰোঁ, কি আইটেম আছে মোৰ হাতত। চব্জি আছে। আমাৰ ফাৰ্ষ্ট আইটেম এইটো। আমি এতিয়া ডিচাইড কৰিলোঁ হেৰি বনাম, অমিতা আলু মাছ আৰু কচু ঢেকীয়া কিনিবাৰ পিছত দেখাম। কিন্তু এতিয়া অমিতা আলু মাছ, এতিয়া প্ৰথম অমিতা আৰু মাছ আলুখিনি সিজাই লওঁ। সিজাবৰ কাৰণে প্ৰথম কুকাৰতে সিজাম। এনেকৈ অমিতাখিনি কাটি দিছোঁ সৰু সৰু টুকুৰা কৰি, ভাল পানী ইউজ কৰিছোঁ। পিছত তেতিয়া পানীখিনি আমি তৰকাৰীত দি দিব পাৰিম। এনেকৈ কাটি দি আলু দি দিছোঁ। অলপমান নিমখ দি দিছোঁ। এতিয়া কুকাৰৰ টপটো মাৰি দি দিয়া 2টা চিটি আহে আমি ৰ'ব। অমিতাখিনি সিজে আমি মাছ দুটা ফ্ৰাই কৰি লওঁ। আৰু এইফালে আমাৰ এয়া কচু ঢেকীয়া চাফ চিকুণ চলি আছে। ঢেকীয়া হোৱাকৈ নাই এতিয়ালৈকে, কচুখিনি চাফা কৰি থকা হৈছে। এইখিনি বইল কৰি লওঁ, তেতিয়ালৈকে মাছটো মই ভাজি লওঁ। এতিয়া আমি কচু
ভালকৈ ধুই লোৱাৰ পিছত মানে কেৰাহীতে এনেই সিজাই বস্তু পানী পেলাব পাৰিলে ভাল, কিন্তু যিহেতু আমাৰ হাতত একদম সময় একদম কম, গতিকে আমি কুকাৰত এতিয়া দি দিম গোটেইখিনি পানী অলপ সৰহকৈ দি। বেছি হৈছে নেকি বাৰু? পানী দিব, অলপমান পানী দিওঁ আৰু ইয়াত কণ বিলাহী কাটি থৈছোঁ ছাইডত ইয়াৰ লগত দিবলৈ, আৰু লগৰ বস্তুখিনি দিম বাৰু। অলপমান ইয়াতে নিমখ দি দিছোঁ, মানে সিজোৱা হয় কাৰণ ইয়াৰ যদি খজুৱা মানে খজুৱতি যদি উঠে মানুহৰ, তেতিয়া বোলে এনেকৈ সিজাই পেলাই পানীটো পেলাই দিলে নখজুৱাই আৰু, মানে তেতিয়া তেনেকৈ খাব লাগে আৰু মানুহে কয়। কিন্তু আইৰণটো পাবৰ কাৰণে বোলে পানীটো ঘটিয়ে খাব লাগে, কিন্তু নালাগে, আমাক আইৰণেই নালাগে, কিন্তু আমি খজুৱতি উঠাবলৈ নাই। কুকাৰৰ খপটো মাৰি দিলোঁ, এতিয়া এইটো সিজক তেতিয়াহ'লে। আৰু এইফালেতো মাছটো সিজিয়ে আছে, মাছটো ফ্ৰাই হৈ আছে, অলপমান এৰাই কৰি হ'ল আৰু খাব, আমিহে খাম আৰু আলহী নাই নহয়। এতিয়া আমাৰ মাছ ভাজা কমপ্লিট হৈ গৈছে। আমি পিছত ভাবিলোঁ ফ্ৰাই মাছো খাম, গতিকে এটা ফ্ৰাই মাছ খাম আৰু বাকী আমি তৰকাৰী দিম। আৰু তেতিয়ালৈকে আমি ইয়াত ভাবিছোঁ চাহো খাওঁ অলপমান। চাহ খোৱাৰ আগত চাহো খাই থাকোঁ, চাহো বনাওঁ মানে লগে লগে, আৰু মাছটো বনাই দিওঁ, যিহেতু ৰৈ থাকিবলৈ সময় নাই আৰু টাইম হৈছে, 1টাই বাজি গ'ল। আৰু অকণমান তেল দিছোঁ, তেলটো গৰম হওক। এতিয়া কেৰাহীত তেল গৰম হৈছে, চেনিটো আমি চবেই দিওঁৱেই আৰু ন, অকণমান কালাৰটো আহিবলৈ হওক বা যি কাৰণে হওক আৰু সৰুৰ পৰা দেখি আহিছোঁ, অকণমান চেনি দিলোঁ। এতিয়া মই চেনিখিনি তাতে থাকোঁতে পিঁয়াজ আৰু জলকীয়া দি দিছোঁ। যিহেতু আমি অমিতা আৰু আলুৰ তৰকাৰী বনাম, গতিকে মানে মছলা দিয়ে বনাম, টেঙা নহয়। এনেকৈ পিঁয়াজ আৰু জলকীয়াখিনি ভাজি লওঁ। অলপমান পিঁয়াজটো ভাজা যোৱাৰ পিছত আমি ইয়াতে আদা নহৰু পেষ্টখিনি দি দিম। পিঁয়াজখিনি ভাজা হৈছে, এতিয়া আমি ইয়াতে অকণমান আদা নহৰু পেষ্ট দি দিম। বহুত বেছি মছলাকেও নকৰোঁ, চিম্পলকৈ বনাম, কাৰণ বেছি মছলা হ'লে বস্তুটো খাবলৈ পেটৰো কণ্ডিশ্যনটো মানুহৰ ভাল নাথাকে চব সময়তে, গতিকে এইটো এনেকৈ কৰিম। এতিয়া মানে আদা নহৰু গোন্ধটো অলপমান যোৱালৈকে ভাজিম। গেছটো আমি চিমতে ৰাখিছোঁ। অলপ আদা নহৰু গোন্ধটো থাকিলে মই অৱশ্যে বেয়া নাপাওঁ। এতিয়া আদা নহৰুখিনি ভাজা হৈ আছে পিঁয়াজৰ সৈতে। এইখিনি আমি যে হেৰিখিনি উতলাইছিলোঁ, বইল কৰিছিলোঁ, অমিতা আৰু আলু, এইখিনি ধুনীয়াকৈ বইল হৈ গৈছে। এতিয়া আমি এইখিনি ইয়াতে দি দিম। এই পানীটো আমি পেলাই নিদিওঁ, এইটো আমি তৰকাৰীখিনিৰ কাৰণে সেইখিনি ইউজ কৰিব পাৰিম। এতিয়া আমি ইয়াতে ভালকৈ এইখিনি ভাজিম, বেলেগ একো নিদিওঁ, অকণমান নিমখ দিম। নিমখ বইল কৰোঁতে দিছোঁৱেই, গতিকে অলপ চাই ল'ব লাগিব টেষ্টটো। আৰু হালধি দিম, অকণমান জিৰা গুড়ি দিম, আৰু অকণমান হয়তো মিট মছলা দিম, নিদিব পাৰোঁ, সেইটো অপশ্যনেল হয়। আপোনালোকে যদি ভাল নাপায় ইমান মছলা নিদিব, কিন্তু মই অলপ মছলা খাওঁ, গতিকে অলপমান মিট মছলা ইয়াতে দি দিম। নিমখ একদম কমাই দিছোঁ, কাৰণ বইল কৰোঁতে নিমখ দিছোঁৱেই, পানীটোত নিমখ থাকিবই। আৰু ইয়াতে দিম নিমখ হালধিখিনি আপোনালোকে নিজৰ আন্দাজমতে দিব, আৰু ময়ো আন্দাজমতেই দিছোঁ, ইমান জোখ নাই। এইটো হ'ল জিৰা গুড়ি অলপ দিলোঁ। ধনিয়া গুড়ি থাকিলে আপোনালোকে দিব পাৰে, মোৰ ধনিয়া গুড়ি বিচাৰিব লাগিব, আচলতে মই অলপমান দি দিম। এনেকৈ ধুনীয়াকৈ আলু আৰু অমিতাখিনি ধুনীয়াকৈ মছলাটো সিজি যোৱাকৈ, মানে যাতে মছলা নালাগে আৰু তেতিয়ালৈকে আমি এইটো ভাজিব লাগিব। আৰু লগতে আমাৰ ইয়াত চাহ, গাখীৰ চাহ উতলি আছে। আৰু গাখীৰ চাহটো কিহেৰে বনাইছোঁ গম পায়নে? পুৰবী গাখীৰে। আপোনালোকে সকলোৱে পুৰবী গাখীৰ ইউজ কৰিব লাগিব। এয়া অমিতা আৰু আলুখিনি ধুনীয়াকৈ ভাজা হৈ গৈছে, অকণমান জলকীয়া গুড়িও দিছোঁ কালাৰৰ কাৰণে। এতিয়া আমি ইয়াতে গৰম যিখিনি পানীত আমি কৰিছিলোঁ, মানে উতলাইছিলোঁ বস্তুখিনি, সেই পানীখিনি আমি ইয়াতে দি দিম। গেছটো অলপ বঢ়াই দিছোঁ, চাই লওঁ পানীৰ পৰিমাণ, যিহেতু আমি দুজনীয়া মানুহ, একদম এসোপাটো দৰকাৰ নাই, গতিকে বৰ্তমান ইমানখিনিয়ে দিছোঁ। চাওঁ যদি বেছি বস্তুটো ডাঠ হৈ যায় তেতিয়া আৰু অকণমান পানী দি দিম। আৰু এয়া অলপমান উতল আহিলে মাছ দুটা আমি ইয়াতে দি দিম। এতিয়া আমাৰ এইখিনি তৰকাৰীখিনি অলমষ্ট সিজিছে মানে কি উতলিছে। আৰু এতিয়া আমি ইয়াতে ভাজি থোৱা মাছ দুটা, মানে মাছৰ সৈতে যেতিয়া উতলিব তেতিয়াহে মাছৰ ফ্লেভাৰটো যাব তৰকাৰীখনলৈ, তেতিয়া বেছি ভাল লাগে। এনেই উতলাই থাকি লাষ্টত মাছটো দিলে সেই টেষ্টটো নুঠে, মাছটো ফ্ৰাই নিচিনাই লাগিব, ফ্ৰাই মাছ খাই থকা নিচিনাই লাগিব। গতিকে আমি এতিয়া ইয়াক 10 মিনিটমান উতলাম, অকণমান ফ্লেমটো কমাই দিম, আৰু এইটো মাছ ৰাখিছোঁ আমি ফ্ৰাই খাবলৈ। আমাৰ মাছ হৈ গৈছে, অমিতা আলু মাছ। এইখিনি আমি এতিয়া এটা বাতিলৈ কাঢ়ি দিম। দেখিবলৈতো ভাল লাগিছে, গোন্ধটোও ভালেই আহিছে। খাই কেনেকুৱা হৈছে এতিয়া আমাক পিছত জনাব টেষ্টাৰে। এতিয়া আমি কচুখিনি বনাবৰ কাৰণে আগবাঢ়িছোঁ। কচুখিনি যে সিজাইছিলোঁ অথনি, এইখিনি চাওকচোন, ধুনীয়াকৈ কচুখিনি সিজি গৈছে, ধুনীয়াকৈ বইল হৈছে। আৰু এতিয়া কিবা খজুৱতি যদি বইল হয় আৰু আগতে, এতিয়া নহয়। এনেকৈ আমি কচুখিনি খুলি দিছোঁ, পানীটো নাথাকিলে ভাল আৰু।
দিওঁতে ইমান সৰহকৈ আছিলে, এতিয়া চাওকচোন একদম ইমান অলপমান হৈ গ'ল। এতিয়া আমি এইটো কেৰাহীটো ইগন'ৰ কৰিব দেই। এতিয়া আমি কেৰাহীটোত এনেকৈ তেল দিছোঁ, তেলখিনি পূৰা উতলিবলৈ দিম, পূৰা গৰম হ'ব লাগিব, নহ'লে তেলৰ যিটো কেঁচা গোন্ধ আহি থাকে। ইয়াত আমি তেতিয়া পাঁচফোৰণ দিম, তাৰপিছত দি যাম আৰু গোটেই বস্তুখিনি। কচু আচলতে মোৰ বিৰাটেই প্ৰিয় খাবলৈ, মই বহুত ভাল পাওঁ। ঘৰত গ'লেও মানে মই বিচাৰি থাকোঁ কোনোবাই কচু বিচাৰি আনি দিয়ে নেকি মোক, গতিকে আজি সেইকাৰণে আমি প্লেন কৰিছিলোঁ যে খামেই আৰু আজি য'ৰ পৰা বিচাৰি হ'লেও। এতিয়া আমি ইমানখিনিমান পাঁচফোৰণ লৈছোঁ, পাঁচফোৰণটো দি দিছোঁ আৰু লগতে আমি কেঁচা জলকীয়া দিম। মই যিহেতু জ্বলা অলপ সৰহকৈ খাওঁ, গতিকে সৰহকৈ দিছোঁ। আপোনালোকে যদি কমাই খায় কমায়ো দিব পাৰে, অলপমান গেছটো কমাই দিছোঁ। আৰু লগতে দুটা পিঁয়াজ অলপমান ডাঙৰকৈ কাটি দিছোঁ, তেতিয়া পিঁয়াজৰ টুকুৰাবোৰ পিছত মানে গোটা হৈ থাকিলে ভাল লাগে। আদা নিদিলেও হয়, মোৰ কাটি থোৱা আছিল কাৰণে এনেই অকণমান আদাও দি দিছোঁ। মেইন হৈছে আপোনালোকে পিঁয়াজটো ডাঙৰকৈ কাটিব আৰু নহৰু দিব টুকুৰা কৰি, পিছা নহৰুটো নহয় কিন্তু মানে গোটা নহৰুটোৱে জাষ্ট টুকুৰা কৰি, আৰু জলকীয়া যিমান পাৰে, যিমান খাই আপোনালোকে সেই হিচাপে দিব। কৈছোঁ এতিয়া ইয়াতে আমি এইখিনি ভাজা যোৱাতে আমাৰ যি এইখিনি কণ বিলাহীখিনি আনি থৈছিলোঁ, সেই কণ বিলাহীখিনি দি দিম। আপোনালোকে যদি বিলাহীৰ কেঁচা ফ্লেভাৰটো বিচাৰে তেতিয়া আপোনালোকে মানে পিছতো দিব পাৰে, কিন্তু মই বস্তুটো ভাজি গ'লেহে বেছি এটা টেষ্ট পাওঁ, গতিকে এইখিনি মই এতিয়াই দি দিছোঁ। বিলাহীখিনি পটককৈ গলি যাবলৈ আমি অকণমান নিমখ দিম, বেছি নহয় অলপমান নিমখ দিম। নিমখে বিলাহীটো পটককৈ গলাই দিব। অলপমান 50% গলি যোৱাৰ পিছত আমি এই কচুখিনি আমি তেতিয়া তাত দি দিম। এয়া আমাৰ এতিয়া 50% হৈ গৈছে বিলাহীখিনি ভাজা। এতিয়া আমি ইয়াত কচুখিনি আমি দি দিম। এতিয়াহে আমি ইয়াত মানে হালধি হওক বা নিমখ মানে যিমান দৰকাৰ সিমানখিনি মই এতিয়াহে দিম। হালধি একোৱেই দিয়া নাছিলোঁ অথনিৰ পৰা। এইখিনি অলপমান ভাজি তেতিয়া হালধি আৰু নিমখ জোখ অনুযায়ী দিম আৰু। এয়া চাওক কচুখিনি ভাজা হৈছে অলপ চলপ। ইয়াতে মই বেলেগ একো দিয়া নাই, জাষ্ট অকণমান নিমখ আৰু জলকীয়া দুটামান আৰু ফালি দিলোঁ আৰু হালধি গুড়ি দিছোঁ, বেলেগ একো দিয়া নাই। হৈ গৈছে এইখিনি অলম'ষ্ট, আৰু অকণমান 3 মিনিটমান ভাজি আৰু এইখিনি বাঢ়িব পৰা হৈ যাব। ফাইনেলি কচু আমাৰ ৰেডি। বিৰাট টেষ্টি লাগিছে, খাই চালোঁ, আমি দুইজনীয়ে টেষ্ট কৰিলোঁ, বিৰাটেই ধুনীয়া লাগিছে, মানে মায়ে বনোৱা নিচিনা টেষ্টটো আহিছে আৰু। এতিয়া আমাৰ 3 নম্বৰ আইটেমটো হৈছে ঢেকীয়া। বজাৰৰ পৰা অনা ঢেকীয়া আমি ধুনীয়াকৈ চাফা কৰি লৈছোঁ, পোক চোক নথকা কৰি, আৰু লগতে বেলেগ একো নাই, পিঁয়াজ নহৰু আদা দিলে দিব পাৰে অকণমান, আৰু জলকীয়া আছে, জলকীয়া আৰু দিম বাৰু দুটামান। কেৰাহীটো আমি গৰম হ'ব দিছোঁ। এতিয়া কেৰাহীটো অলপমান গৰম হ'লে তেল দি দিম আৰু। ঢেকীয়াটো পিছে মই নবনাওঁ বাৰু, স্মৃতিয়ে বনাব। এতিয়া মই কেমেৰা ৱুমেন। তেল দিছোঁ, তেল অলপমান লাগিব চাগে দেই। মাজে মাজে আমি এডভাৰটাইজো কৰিছোঁ, দেখিছেনে? পুৰবী ক্ৰীম আপোনালোকে সকলোৱে কিনি খাব। পুৰবীৰ ক্ৰীম, দৈ, লাচি, গাখীৰ চব কিনি খাব। এতিয়া তেলটো দি দিছে, তেলটো উতলিছে প্ৰায়। এতিয়া নহৰুখিনি ইয়াতে দি দিছোঁ, মানে দুটুকুৰকৈ কাটি। নহৰুখিনি অলপমান ব্ৰাউন হোৱালৈকে ভাজিছে। কি দিবা এতিয়া ইয়াতে? পিঁয়াজ জলকীয়া আৰু গেছটো কমাই লৈছা? ইমান আছে মানে নহৰুটো আগত দিয়া এটাই কথা, নহৰুটোৰ যিটো গোন্ধ ভালকৈ ভাজিব আৰু এটা যিটো তেলত দিলে নহৰু এটা স্মেল আহে ন, বহুত ধুনীয়া লাগে। এতিয়া অকণ পাঁচফোৰণ দিম। পাঁচফোৰণটো পিছত এটা কাৰণেই দিছোঁ, কাৰণ এইখিনি বস্তু আমি ভাজোতে পাঁচফোৰণটো নহ'লে দেৰি গুচি যায়, গতিকে আমি অলপ পাছত পাঁচফোৰণ দিছোঁ। দি দিছোঁ আলু আৰু ঢেকীয়াখিনি দি দিছে, আলু আৰু ঢেকীয়া গোটেইখিনি বহুত মিহিকৈ কাটা নাই। এটা আচলতে কাটিব নালাগেই ন, অলপ জাষ্ট টুকুৰা কৰি দিলেই হ'ল হাতেৰে, খালি চাফা হ'ব লাগে আৰু সেই বস্তুটো চালেই হ'ল। ভালকৈ লৰাই দিব লাগিব। এতিয়াতো দেখাত বহুত লাগিছে, অলপ পিছতে এইখিনি কমি যাব, লামৰি যাব বস্তুটো। ইয়াত দিবলগীয়া একো নাই বিশেষ, একদম ট্ৰেডিশ্যনেল মেথড। তেলত যিখিনি দিলোঁ আৰু ইয়াত নিমখ দিলোঁ, হালধি দিলোঁ, এতিয়া ধুনীয়া গেছৰ পৰা নমাই দিলোঁ। ধুনীয়া গোন্ধ আহিছে। এতিয়া আমি তেতিয়াহ'লে প্লেটবোৰ ৰেডি কৰোঁ, ভাত খাব হৈ গৈছে। এয়াই হ'ল আমাৰ ফাইনেল আইটেম। এয়া হ'ল দালি, নেমু দিয়া দালি, কচু, এইটো মাছ ফ্ৰাই আৰু অলপমান ভাজি দালিৰে আছিলে। এইখিনি হ'ল ঢেকীয়া, আৰু এইটো হ'ল মাছ, অমিতা আলু মাছ। তেতিয়াহ'লে কাঢ়ি ৰেডি কৰোঁ, আৰু আমি বজাৰ যোৱা
আৰু আহি ইমানখিনি কষ্ট কৰা একদম শেষ পৰিণতি পাইছোঁহি। আমি খাব লৈছোঁ এইখিনি দুইজনীয়ে। খাই চাওঁ তেতিয়াহ'লে কেনেকুৱা লাগে আপোনালোকক জনাম। চাই থাকিব ভিডিঅ'টো। খোৱা, তুমি প্ৰথম খাই চোৱা কেনেকুৱা লাগে মোক জনোৱা। দেখিটো বহুত ধুনীয়া লাগিছে দেই। এইখনটো বহুত ধুনীয়া হৈছে দেই কচুখন ন। আৰু এই মাছটো খাই চোৱা। মাছটোতো খাবাই বাৰু, অলপমান জোল দিয়া। খাই চোৱা কেনেকুৱা লাগিছে। লোভ লাগিছে মোৰ। বহুত টেষ্ট উঠিছে দেই এইটো। আৰু বহুত ধুনীয়া হৈছে অমিতা। অমিতাখন ন। তেতিয়াহ'লে আজি আমি ব্লগটো এনেকেই সামৰণি মাৰিছোঁ। এইবোৰ আচলতে আইটেমবোৰ এনেকুৱা নহয় যে মই ক'ৰবাত শিকিছোঁ বা মই মানে বহুত এক্সপাৰ্ট তেনেকুৱা নহয়। ঘৰতে সৰুৰ পৰা যেনেকৈ মায়ে বনাই খাওঁ তেনেকেই আৰু শিকিছোঁ। মায়ে বনোৱা খাই টেষ্টটো মনত ৰাখি লৈ পেলাই যেনেকৈ বনাব লাগে সেইটো বনাই খাওঁ। আৰু সদায়তো সম্ভৱেই নহয় এনেকৈ বনাই খোৱাটো। আৰু যিহেতু সকলো তাইও চাকৰি কৰে, ময়ো চাকৰি কৰোঁ, ব্যস্ত থাকোঁ। সেইকাৰণে ভাবিলোঁ আজি যিহেতু দেওবাৰে আমাৰ ক'তো যোৱা প্লেনো নাই, ঘৰো যোৱা হোৱা নাই, সেইকাৰণে ভাবিলোঁ আজি দেওবাৰটোৱে এনেকৈ আমি খাই পেলাই মানে দিনটো চেলিব্ৰেট কৰোঁ আৰু বেলেগ যিহেতু ক'তো যাব লগা নাই। তেতিয়াহ'লে আৰু বেছি কথা নকওঁ, খাওঁ, ময়ো খাওঁ। তাই ভাল লাগিছে বুলি কৈছে, মোৰ লোভেই লাগিছে। আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়া লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি কৰি দিব। আৰু আইটেমবিলাক যদি কিবা ভাবে যে আপোনালোকে আৰু মডিফাই কৰিব পাৰি তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব। থেংক ইউ।